হে গাইজ ওয়েলকাম ব্যাক টু নিউ ভিডিও। বহুদিন হল প্রায় 6-7 দিন মান হল যেহেতু ভিডিও দিব পৰা নাই, মানে অৱস্থা একদমেই বেয়া, যেহেতু গা চা বেয়া লাগি আছে। সেইবাবে ভাবিছোঁ এটা ভাল ভিডিঅ' বনাম বুলি। আজি হৈছে 29 আগষ্ট, মানে আজি হৈছে জন্মাষ্টমী। এই বাৰটোতে শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণদেৱে জন্ম পাইছিল। সেইবাবে এটা মন্দিৰলৈ যাম। এই মন্দিৰটো হ'ল ভাঙাৰা মন্দিৰ। আৰু যাওয়ার আগতে মানে বর্তমান বাজিছে 1টা বাজিছে। আৰু এই মানে যোৱাৰ আগতে মানে এজন আইতাহঁতৰ মানে নিজৰে হয়, যেহেতু আইতা এজনী ঘৰত ভাত চাত খাই মানে আবেলি গুচি যাম এই মন্দিৰটোলৈ। বলক তেন্তে হ'লে যাত্ৰাটো আমাৰ আৰম্ভ কৰি দিওঁ, বেছি দেৰি নকৰি। আৰু সেই গাইজ এতিয়া বৰ্তমান এটা 50 হৈ গ'ল, যিহেতু এটা 10 মানত যাই পাম, যিহেতু বেছি দূৰ নহয়, যাই পাওঁতে 15 মিনিটমান লাগে। মানে গাইজ যিহেতু আহি পেলাই পোনপ্ৰথমতে চাহানি খাই আছোঁ। চাওক চাহানি খাই লওঁ প্ৰথমতে। গাইজ পোনপ্ৰথমতে চাহানি খাই লওঁ। আৰু যিহেতু গাইজ চাহ তাহ খাই ল'লোঁ, আহি ল'লোঁ। যিহেতু ককা আইতাক যিহেতু চিনাকি কৰি দিয়া নাই, আহিলোঁ যেতিয়া চিনাকি কৰি নিদিলে কেনেকৈ হ'ব, চিনাকি কৰিতো দিব লাগিব। সেইবাবে ককা আইতাক চিনাকি কৰি দিওঁ আপোনালোকক। আৰু এইটো ককা খবৰ কেনে? বৰ ভাল নহয়, বেয়া নেকি? বেমাৰ গাই আছোঁ। অঁ দিয়া। আৰু এইটো আইতা নামটো কি কোৱা? মোৰ নামটো লীনা দাস। লীনা দাস আইতা। আৰু আইতাই আচাৰ বনাইছে, নানাবিধ ধৰণৰ আচাৰ। আপোনালোকক আচাৰ আনি দেখাই দিওঁ ৰ'বা। আইতাই মানে কিমান আচাৰ বনাইছে, এতিয়া কচোন আচাৰগিলা কি কি আচাৰ? এইটো আমৰ আচাৰ, আৰু এইটো তেতেলী, আৰু এইটো তেতেলীৰ আচাৰ, তাৰপিছত এইটো কঁঠালৰ, এইটো কঁঠালৰ আচাৰ। আৰু এইটো আইতা দেখাই দিয়াচোন। সেইটো বগৰী, এইটো বগৰী। আৰু এইটো হৈছে মধুৰিআম জেলি, মধুৰিআমৰ মই ঘৰতে জেলি। বনাইছোঁ। তাৰপিছত খালোঁ আৰু শেষ হ'ল। এইটো হৈছে হেৰি বিলাহীৰ চচ। বিলাহীৰ চচ, যিহেতু আৰু দোকানত কিনিব গ'লে বহুত দাম হয়, যিহেতু ঘৰত বনাব পাৰি। আৰু এতিয়া মই তাৰমানে আৰু এইবিলাক খিলিকা আৰু বনাব, আৰু আকৌ আলুৰ বনাম, খিৰিকা বনাব, আৰু আলু কিবা আচাৰ বনাব। আৰু ধুনীয়া আচাৰ বনাইছে এতিয়া নানাবিধ ধৰণৰ। আৰু ইয়াৰ পৰা দৰ্জাখনত এনেকৈ সোমাই আহিলে আইতাহঁতৰ এইটো পায় ড্ৰয়িং ৰুম। এই ড্ৰয়িং ৰুমটোত কিছুমান বহুত নানা ধৰণৰ বস্তু চস্তু সজাই থোৱা আছে। চাওক আপোনালোকে, সজাই থোৱা আছে, কি নানা ধৰণৰ বস্তু সজাই থোৱা আছে। আৰু যিহেতু এইগিলা টাব বনাইছে, যিহেতু ফুলৰ মানে বহুত ভাল ভাল টাব বনাইছে। বহুত এইগিলা বনোৱা নাই, মানে কিনি আনিছে। আৰু কি বৰষুণ মাৰি দে ভাই, আজি কি হ'ব ভাই? মন্দিৰত যোৱা কথা আছিল, যিহেতু আজি জন্মাষ্টমী হয়। কি বা হয় চাওক, ৰচোন অলপমান বাট চাম। আৰু গাইজ ইতান কেইটা বাজিছে আপোনালোকে জাননে? মই ইতান কেইটা বাজিছে মই দেখাই দিছোঁ আপোনালোকক। ইতান হৈছে 1:42, আৰু দুটা মানে ভাত খাব হ'বই। আৰু ভাত খাব হোৱাৰ আগতে মানে আইতাই কিবা এটা বস্তু দেখাই দিব, সেই বস্তুটো চাওঁ আৰু আপোনালোককো দেখাওঁ। এইটো বস্তু মানে কি? আৰু এইটো বস্তু কাটা হোৱা নেকি? এইটো কটা বাঁহৰ। অলপ জোৰকৈ কোৱাচোন, জোৰকৈ কোৱা অলপ। এইটো কটা বাঁহৰ, কটা বাঁহৰ। এইটো এই বেনপাতিৰ নিচিনা, এই বাজানাৰ নিচিনা বস্তু। মই বিচাৰি আনি ইয়াতে মই সজাই থৈছোঁ। আইতাই মানে কটা বাঁহৰ মানে এইটো বাঁহডাল মানে বিচাৰি আনি ইয়াত মানে সজাই থ'ব পাৰি। কিন্তু আজিকালি এইগিলা কটা বাঁহ খোৱাটো টান হয় বহুত। আপোনালোকে জানেই পায়, নায়েই কটা বাঁহ, আপোনালোকে দেখিবলৈ নাপায়। কিন্তু আইতাহঁতৰ ঘৰত আগৰ পৰাই বহুত বছৰৰ পৰা এইডাল কটা বাঁহ আছিল। মানে আইতাই তাৰমানে কটা বাঁহডাল ক'ৰ পৰাই আনিছে সেইটো আমাক ক'ব। কচোন আইতা, কটা বাঁহডাল ক'ৰ পৰা আনিছে? মই আমাৰ ঘৰৰ ওচৰতে একচু বাঁহ আছিল বহুত দিন আগত, তাৰ পৰা এজন মানুহে কাটি আছিলে, তাৰ পৰা মই এইটো আনিছোঁ। আৰু এটা সাপৰ নিচিনা বস্তু আছে, সেইটো ইয়াতে ঘৰত থোৱা নাই, ভয় লাগে কাৰণে মই থোৱা নাই। এই ওপৰত আইতাই মানে আৰু এটা মানে কিবা কাটি আনিছে বাঁহৰ। আইতাই এইটো কি বস্তু? কাঠৰ মানে মহৰ শিঙৰ নিচিনা বস্তু বনাইছে। মানে এইটো কাঠৰ মহৰ শিঙৰ নিচিনা বস্তু। এইটো শিং যেন লাগে, দেখিলে আপোনালোকে দেখিব পাৰিছে কেমেৰাত, শিঙৰ নিচিনা লাগিছে। এইটো পূৰা ৰিয়েল হম্পা আৰু একদম আছলি। আৰু বৰষুণ এইটো এৰি গ'ল, প্ৰায় যোৱাটো হ'বই নিশ্চয় মন্দিৰৰ। প্ৰথমতে ভাতটো খাই লওঁ, তাৰপিছত যাম। আৰু গাইজ প্ৰথমতে ভাতটো খাই লওঁ, পেটটো পূজা কৰি লওঁ। ইয়াৰ কি দিছে চাওক, ইয়াৰ ভাত কেৰেলা, পটল ভজা, আৰু ইয়াৰ দিছে ডিমা হোৱা, আৰু ইয়াৰ দিছে বগৰী আচাৰ, আৰু এইটো দিছে আমৰ আচাৰ, আৰু দালি ইয়াত আছে। আৰু প্ৰথমতে পেটটো পূজা কৰি লওঁ, তাৰপিছত যাম আৰু লাহে লাহে।
গাইজ বেছি দেৰি নকৰি যাত্ৰাটো আৰম্ভ কৰি দিওঁ মন্দিৰলৈ, ভাঙৰা মন্দিৰলৈ। আৰু ককাই টিভি আছে, ককা মই যাওঁ দিয়া ককা। যোৱা যোৱা। আৰু ভাল লাগিল আহি আৰু আহি কি ঠিকে আছে। দিয়া। আৰু গাইজ ফাইনেলি আহি পালোঁ ভাঙৰা মন্দিৰ। আজি 2 বছৰ মূৰত প্ৰথম খোজ দিলোঁ এই ভৰি। ভাঙৰা মন্দিৰ প্ৰায় 2 বছৰ অহা নাই আৰু সেইবাৰতো লকডাউনৰ কাৰণেতো এইবিলাক নহ'লে, কৰোণাৰ কাৰণে, সেইবাবে আজি 2 বছৰৰ মূৰত আহিলোঁ ভাঙৰা মন্দিৰ। গাইজ চাওক ইয়াত পূৰা চাফা চাফা কৰিছে। ইয়াত মানে বেছি মানুহ চানুহ নাই আৰু যিবিলাক আছে ইয়াৰ আৰু চোৱা চিতা কৰা মানুহবিলাক মানে চাফা চাফা কৰি আছে। ইয়াত তাৰমানে কিবা অলপ দেৰিকৈ কিবা মিটিং এখন হ'ব, সেইবাবে চকী তকী ডেছ পাৰা আছে। সভাপতি সম্পাদকবিলাকৰো কিবা মানে অলপ মিটিং চিটিং হ'ব, সেইবাবে চকী তকী পাৰা আছে চাওক। আৰু মানে ওপৰত যিটো আপোনালোকে এইখন দেখিছে, জুম কৰি দি আছোঁ, আপোনালোকে দেখিছে এই ছাদখন, এই ছাদখন মানে নতুনকৈ স্থাপন কৰা হৈছে। ওপৰত এখন ষ্টাৰ আছে। সেই ভাঙৰা মন্দিৰটো 6 মাহমান হ'ল, সেই ছাদখন 6 মাহত আগতে মানে 6 মাহমান আগতে স্থাপন কৰা হৈছে। পূৰা দেখিবলৈ পূৰা আৰু বঢ়িয়া বৈদ্য লগা হৈছে, মানে ডাঙৰ এটা হল হান লগা হৈছে। চাওক কি বৈদ্য লগা হৈছে, কি ডাঙৰ, কি বিশাল এটা মন্দিৰৰ দৰে হৈ গৈছে এই ভাঙৰা মন্দিৰটো। আৰু যিহেতু আহিছোঁ এটাতো খিয়াটো ল'ব লাগিব না, খিয়া নল'লে কেনেকৈ হ'ব আৰু গাইজ খিয়া কৰিবলৈ মানে ভিতৰত মানে ক'লা ক'লা আপোনালোকে দেখিবলৈ পাব। ভিতৰত গ'লে আন্ধাৰ আন্ধাৰ হান লাগিব। ইয়াতো এটা আছে খিয়া কৰিবলৈ, ইয়াতো চিষ্টেম আছে মানে কৃষ্ণ কৃষ্ণ। ইয়াতো খিয়া কৰি ল'লোঁ আৰু তাতো যাম মানে অলপ ইয়াত কলা কলা আন দেখা গৈছে। আপোনালোকে ভাবিব পাৰে মানে কোনো কেমেৰা এইবিলাক চিষ্টেম মানে কলা কলা হৈ গৈছে, চাকিবোৰে অকল দেখা পাই গৈছে। ইয়াৰ পৰাই কৃষ্ণ কৃষ্ণ কৰি ল'লোঁ। ভাঙৰা চিন্তি কৃষ্ণ সদায় সদায় ভালি মানে কিবা এটা কৰিব। আৰু গাইজ ইয়াত দেখিছে ভাঙৰা মন্দিৰৰ পিছফালৰ ওলাই যাই পেলাই মানে এখন পাহাৰ আপোনালোকে দেখিবলৈ পাব না। আপোনালোকে ইয়াত আহিলে এখন পাহাৰ দেখিবলৈ পাব। ইয়াত এটা মন্দিৰো আছে সৰু চাই, আৰু ইয়াত এখন বিশাল ডাঙৰ পাহাৰ। ইয়াত পাহাৰত ইয়াত মানে কিবা ভাঙৰা মন্দিৰত ধৰ কিবা চিবা উৎসৱ উৎসৱ মানে হ'ল কিবা মানে ইয়াত শিলবিলাকত মানে মানুহ চানুহ ভৰ্তি হৈ থাকে। আপোনালোকে দেখিবলৈ পাব আহিলে, যদি অহা নাই একবাৰ আহিব ইয়াত ভাঙৰা মন্দিৰত, খুব ভাল লাগে। আৰু আগত চাইটো আৰু প্ৰায় বেছি ভাল হৈ গৈছে এই মন্দিৰটো মানে চিষ্টেমবিলাক যিবিলাক চিষ্টেম ওলাইছে। আৰু গাইজ চাওক ইয়াত ইমান লেতেৰা হৈছে, মানে ইয়াত মানে কিবা চব্জি কাটছিল, মানে ইয়াত মানে এইটো ৰান্ধনী ঘৰ হয়। এইটো মহিলাৰ মানে ইয়াত লেখাই আছে মহিলা প্ৰৱেশ নিষেধ। এইটো মহিলাৰ মানে হয়নে নহয় নাজানো আৰু মহিলা প্ৰৱেশ নিষেধ বুলি লেখা আছে। আৰু কিছুমানে কৈছে হয়ও মহিলাৰ এইটো। গাইজ ইয়াত মানে 3-4টা ৰুম আছে ৰান্ধনী ঘৰ। ইয়াত মানে বাচন বৰ্তনবোৰ ইয়াত আছে আৰু এইটো ৰুমত চাওক গাইজ। আৰু ইয়াত এইটো ঘড়ী মানে কি বম ঘড়ী চাওক। এই ঘড়ীটোত মানে এতিয়া বৰ্তমান 6টা বজা নাই দিয়ক, মানে এইটো ঘড়ীটো বেয়া হৈ আছে, কাটাডাল হিলাই নাই। আপোনালোকে দেখিবলৈ চাওক একবাৰ ভালকৈ, 6টা বজা নাই বুলি ভাবিব। আৰু আন্ধাৰ হৈছে, যিহেতু আন্ধাৰ হ'ল 6টা এইটো বুলি নাভাবিব। আৰু দাদাই কৈছে যে এই তপন চপত দাদাই 10 বছৰৰ পৰা ইয়াত কাম কৰি আহিছে, বহুত এক্সপিৰিয়েঞ্চ আছে। যিহেতু মই শিৱ মন্দিৰ যিহেতু মই নাজানিছিলোঁ, তপন দাদাই কৈ দিছে এইটো শিৱ মন্দিৰ। ইয়াৰ পৰা এটা সেৱা কৰি ল'লোঁ চাওক। আৰু আপোনালোকে এই শিলটো দেখিছেনে, এইটো হ'ল শিৱৰ শিল। আগতে এই পাহাৰখনৰ ওপৰত মানে শিৱৰ মন্দিৰটো আছিল, তাৰ পৰা ইয়াত মানে বাগৰি আনিছে আৰু মানুহবিলাকে। আমাৰ যিটো পুখুৰী আছে এইটো ভিংকেশ্বৰ পুখুৰী হয়। ইয়াত মানে অত্ৰপুৰ নাম পুখুৰীটোৰ নাম আছে, নামেদি জনা যায়। আৰু পুখুৰীটো 3টা পুখুৰী আছে, 1 নম্বৰ পুখুৰীটো। আৰু গাইজ মানে ক'ব গ'লে এইটো ভাঙৰা মন্দিৰৰ মানে ভিডিঅ'টো বহুত লম্বা হৈ যাব। ইমান লম্বা ভিডিঅ'টো মানে মই নকৰোঁ। দুৰ্গা পূজাত মানে আকৌ এবাৰ আহিলোঁ, যেতিয়া দুৰ্গা পূজা যাতাতো কৈছে যেতিয়া আকৌ এবাৰ আহিবা তেতিয়া মানে চব ডিটেইলছ মই ক'ম। আৰু মই আকৌ মানে দুৰ্গা পূজা ভিডিঅ'টো আপোনালোকে দেখা পাব। ইয়াতে আহিম তেতিয়া আপোনালোকে দেখা পাব। আৰু ইয়াত যিটো পানী আছে এইটো হ'ল ভুক্কা, যিটো ভুক্কা পানীটো মানে যিটো খোৱা পানী হয়। ইয়াত খোৱা মানে হাতত ধুৱে মানে পানীটো খোৱা হয় আৰু বিশুদ্ধ পানী। আৰু গাইজ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড
কমেণ্ট কৰি দিব আৰু যিবিলাকে নতুনকৈ আহিছে তেওঁলোকক কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।